অঞ্জনে নিজৰ মোবাইলটো জ্বলাই দিছে। লগতে তাৰ অতি প্ৰিয় বস্তুবোৰ জ্বলাই মাকৰ ফটোখন তাৰ বুকুত লৈ হিয়ালি জিয়ালিকৈ কান্দিছে। সি মুখেৰে একো মতা নাই। তই মোৰ কথা শুনিছনে বুলি চিঞৰি দিওঁতে সি মুখেৰে যিবোৰ কথা ক'লে, প্ৰতিটো কথা মোৰ কাণত হয়তো গোটেই জীৱন বাজি থাকিব। সি ক'বলৈ ধৰিলে, কোনোবা গুচি যোৱাৰ পাছতহে তেওঁৰ মূল্য জীৱনত বুজা যায়। আমি ভাবোঁ আমাৰ একো নাই, সকলো পায়ো আমি সন্তুষ্ট হ'ব নিশিকোঁ। ঘৰৰ অৱস্থা ইমান বেয়া, কিন্তু মা দেউতাই মোক সকলোবোৰ দিলে। কোনো কথাত আপত্তি কৰাৰ সুযোগেই নিদিলে আজিলৈকে। মাৰ গা বেয়া হ'লে খং কৰিছিলোঁ, নিজকে এই জীৱনৰ বাবে কচিছিলোঁ। লগৰীয়াৰ বন্ধুত্ব, হাতৰ মোবাইলটোক বেছি গুৰুত্ব দিছিলোঁ। ছ'চিয়েল মিডিয়াৰ হাই উৰুমিত নিজৰ সুখবোৰ বিচাৰিব খুজিছিলোঁ, কিন্তু কেতিয়াও সুখী নহ'লোঁ। মাৰ অসুখ বুলি মোৰ জীৱনটোক কচি থকাৰ বাবে যে মাক নজনাকৈ নেদেখাজনে মোৰ পৰা আঁতৰাই নিব, বুজিবই নোৱাৰিলোঁ মই। গোটেই পৃথিৱীত বিচাৰি ফুৰা সুখকণ যে মোৰ ভঙা পজাটোত লুকাই আছিল, আজিহে বুজিছোঁ। নালাগে মোক একো। এই সকলোবোৰ কেৱল ভাল লগাবৰ বাবে, ভাল পাবৰ বাবে নহয়। মোৰ লগত থকা মানুহবোৰ মই হেৰুৱাব নোখোজোঁ। তোক বিচাৰিছিলোঁ কাৰণ সেই সময়ত সকলোৱে মোৰ লগ এৰিছিল। মাৰ অসুখৰ বাবে কোনেও সহায় কৰিব খোজা নাছিল। মই মোৰ কথা ক'বলৈহে লগৰীয়া বিচাৰিছিলোঁ, মনৰ অশান্তিবোৰ গুচাবলৈ। কিন্তু সকলোৱে মোক ভুল বুজিলে অ'। সহায়ৰ হাত নালাগিছিল মোক। কেৱল কোনোবাই যদি মোক বুজালে হয়, মাক যদি সেৱা কৰিবলৈ শিকালে হয়। ছ'চিয়েল মিডিয়াত মোৰ হাজাৰ বন্ধু। তাৰ মাজত এজনকো মনৰ কথাবোৰ ক'বলৈ, মোক কোনোবাই বুজাবলৈ নোলালো। এই বুলি কৈ সি তাৰ চকুলোবোৰ টুকিবলৈ ধৰিলে। মই তাক ক'লোঁ, বুজালোঁ যে সকলো বস্তুৰে এটা নিৰ্দিষ্ট সময় থাকে আৰু সময় বৰ নিষ্ঠুৰ। তাক অৱহেলা কৰাটো খুব সহজ, কিন্তু তাক সন্মান কৰাটো অতিকৈ টান। তই দুখ নকৰিবি, জন্ম মৃত্যু বিবাহ কোনেও নাজানে। তোৰ মা ইয়াতকৈ এখন সুন্দৰ ঠাইত আছে বুলি মই সান্তনা দি গুচি আহিলোঁ। সকলো পায়ো নিজকে বিচাৰি ফুৰা, নিজৰ লগতে সংঘাত কৰি থকা ছোৱালীজনীয়ে আজি ইমানবোৰ কথা কেনেকৈ বুজালো তাক। ৰাস্তাত সেই বুলি ভাবি ভাবি আহোঁতেই আজি 10 মিনিটৰ ৰাস্তাটো বৰ দীঘলীয়া যেন অনুভৱ হ'ল। ৰাস্তাত মই বিভিন্ন পৰিৱেশ দেখিলোঁ। এটা ল'ৰাই পাৰে মানে চিঞৰিছে, আলু বিলাহী পিঁয়াজ লগ। বয়সটো দেখি আচৰিত লাগিল। কেৱল 12 বছৰ মানেই হ'ব। অথচ সি জানিছে যে সি ঘটা টকাই আজি তাৰ পৰিয়ালটোক এসাঁজ খাবলৈ দিব পাৰিব। আনফালে দেখিলোঁ এজন হাই ক্লাছ মানুহ গাড়ীৰ পৰা নামি আহি পিক পেলাই দিছে ৰাস্তাত। মনতে ভাবিলোঁ, কিমান চাগে পইচাৰ বাহাৰ, কিন্তু জ্ঞানৰ বাহাৰ শূন্য। তেওঁক দেখি পুতেকেও তাকেই শিকি আছে। আনহাতে দেখিলোঁ এগৰাকী মানুহে নিজৰ জীয়েকক কোলাত তুলি ৰাস্তাটো সাৰি আছিল। তাই এখিলা গছৰ পাতেৰে খেলি আছিল আৰু নিজৰ মাজতেই হাঁহি আছিল। লগে লগে মন কৰিলোঁ আন এজনী ছোৱালী, বৰ ধুনীয়া। বয়সত সৰু, সেই ৰাস্তা সৰা মানুহজনীৰ জীয়েকৰ বয়সেই হ'ব। তাই মাকৰ আগত অভিমান কৰিছে, খেলিবলৈ পুতলা লাগে। দুইফালে দুখন পৃথক ছবি, অথচ জীৱনৰ কষ্টবোৰ একেই। এই দুদিনীয়া জীৱনৰ সংঘাতত নিজকে হেৰুৱাৰ কোনো প্ৰশ্নই নাই। নিজৰ ভালপোৱা মানুহৰ মাজতে আমি নিজে নিজক বিচাৰি পাওঁ। প্ৰতিটো নিশা সপোনত হাবিৰ মাজত নিজৰে সন্ধানত ঢপলিয়াই ফুৰাৰ পাছত আজি যেন এক সুন্দৰ লক্ষ্যস্থান আহি পালোঁ। আজি মই নিয়ৰৰ সেই খংবোৰৰ মাজত তাৰ অভিমানবোৰ বুজি পালোঁ। আজি মই ৰিলেশ্যনশ্বিপ নামৰ আভিজাত্য ঢংবোৰৰ পৰা ওলাই ভালপোৱাৰ অৰ্থ কি বুজি পাইছিলোঁ। আজি মই মা দেউতাৰ জীৱনৰ সংঘাতবোৰৰ মাজত নিজকে বিচাৰি পালোঁ। সংঘাতৰ 6টাকৈ খণ্ড উপভোগ কৰাৰ বাবে বহুত বহুত ধন্যবাদ।
মোৰ সমূহ কৰ্মকৰ্তালৈও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াৰ যোগেদি। আপোনালোকে দিয়া সঁহাৰিৰ বাবে আপোনালোকৰ আগত মই সদায় চিৰকৃতজ্ঞ। লগতে ক'ব খোজোঁ, আপোনালোকৰ মাজত জনপ্ৰিয় হৈ পৰা বিষাদ মোৰ ভালপোৱা নামৰ মোৰ কবিতাটিৰ দ্বিতীয় আৰু অন্তিম খণ্ড অতি শীঘ্ৰেই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আপোনালোকৰ সঁহাৰিৰ আশাৰে সামৰিছোঁ আজিলৈ। ধন্যবাদ।